तो हे गाइस वेलकम बैक टू माय यूट्यूब चैनल आकटा नतुन भिडिओ ले মই আপোনাৰ यूट्यूब चैनलটোলৈ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈছো এনেকুৱা তিনটা বেষ্ট স্মাৰ্টফোন আন্ডাৰ 50k মানে 15000 ৰ ভিতৰত তিনটা বেষ্ট স্মাৰ্টফোন আপোনালোকৰ মাজলৈ লৈছো। যদি আপোনালোকে চেনেলটো প্ৰথমবাৰ কাৰণে চাইছে তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগৰখিনিৰ লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। তেতিয়ালে বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। আজি মই চোৱা 3 নম্বৰ স্থানত থকা স্মাৰ্টফোনটো হৈছে Redmi Note 11। গতিকে Redmi Note 11 মোবাইলটোৰ কি ফিচাৰ আছে মই আপোনালোকক ধুনীয়াকৈ কৈ দিছোঁ, চাই লওক। এই স্মাৰ্টফোনটোত আপোনালোকে 4GB RAM 64GB ROM পাব আৰু তাত Qualcomm Snapdragon 680 প্ৰচেছৰ পাব। যিটো ব্ৰেইন যিটো প্ৰচেছৰ সেইটো 680 পাব Qualcomm Snapdragon আৰু যিটো কেমেৰা যিটো ৰিয়েল কেমেৰা সেই ৰিয়েল কেমেৰা পাব 50 মেগাপিক্সেল প্লাছ 8 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল আৰু লগতে ফ্ৰণ্ট কেমেৰা পাব 13 মেগাপিক্সেল আৰু ডিসপ্লে পাব 6.43 ইঞ্চিছ AMOLED ডিসপ্লে আৰু লগতে যিটো বেটাৰী পাব 5000 mAh মানে 5000 mAh। গতিকে যিটো বেটাৰীটো আপোনালোকে ইজিলি দিনটো চলি যাব যদি আপোনালোকে 100% চাৰ্জ কৰে। নেক্সট ফোনটো হৈছে Poco M4 Pro 5G। এই ফোনটোত আপোনালোকে পাব 4GB RAM 6GB 4GB RAM 128GB আছে, যিমান দামটো বাঢ়ি যাব। তাৰপিছত MediaTek যিটো প্ৰচেছৰ সেইটো পাব MediaTek Dimensity 700 পাব। প্ৰচেছৰটো বহুত ভাল প্ৰচেছৰ Dimensity 700 গেমিঙৰ কাৰণে Poco মোবাইলখিনি আপোনালোকে জানে গেমিঙৰ কাৰণে বেষ্ট মোবাইল হয়। তাৰপিছত যিটো কেমেৰা পাব সেইটো পাব 48 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল আৰু লগতে ফ্ৰণ্ট কেমেৰা পাব 8 মেগাপিক্সেলৰ আৰু যিটো বেটাৰী আছে সেইটো 5000 mAh। প্ৰায় মোবাইলত 5000 mAh বেটাৰী থাকে আৰু কিছুমান মোবাইলতে থাকে 6000 mAh বেটাৰী আৰু Samsung আজিকালি উলিয়াই দিলে 7000 mAh বেটাৰী। গতিকে নেক্সট ফোনটো হৈছে মটৰলাৰ ফালৰ পৰা Moto G51। সেই ফোনটোত কি পাব মই আপোনালোকক কৈ দিছোঁ, চাই লওক। সেই ফোনটোত আপোনালোকে 4GB RAM পাব আৰু 64GB ROM পাব আৰু আপোনালোকে যদি বিচাৰে তেতিয়া আপোনালোকে এক্সট্ৰা এড কৰি ল'ব পাৰে 128GB, যিমান দামটো বেছি হৈ যাব, হাই হৈ যাব। আৰু যিটো প্ৰচেছৰ সেই ফোনটোৰ যিটো প্ৰচেছৰ সেই প্ৰচেছৰ পাব 480 প্লাছ মানে 480 Pro। যিটো 5G ফোন হয়, যিটো ব্ৰেণ্ড পাব আপোনালোকে 12 ব্ৰেণ্ড পাব 5G। যদি 5G নেটৱৰ্ক যদি আহি যায় 5G নেটৱৰ্কৰ এক্সপিৰিয়েঞ্চ আপোনালোকে ভালকৈ ল'ব পাৰিব সেই ফোনটোত। আৰু যিটো নেক্সট কেমেৰা পাব আপোনালোকে 50 মেগাপিক্সেল প্লাছ 8 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল আৰু লগতে ফ্ৰণ্ট কেমেৰা পাব 13 মেগাপিক্সেলৰ আৰু যিটো ডিসপ্লে সেই ডিসপ্লেখন পাব আপোনালোকে 6.8 ইঞ্চিছ ফুল HD প্লাছ LCD ডিসপ্লে আৰু যিটো বেটাৰী পাব 5000 mAh। গতিকে যদি আপোনালোকৰ স্মাৰ্টফোনকেইটা ভাল লাগে তেতিয়া আপোনালোকে বাই কৰিব পাৰে। ফ্লিপকাৰ্ট এমাজনত চবতে এভেইলেবল আছে আৰু বিগ বিলিয়ন ডেজৰ অফাৰো দি আছে। নেক্সট বিগ বিলিয়ন ডেত কি অফাৰ দিব, কোনকেইটা স্মাৰ্টফোন আপোনালোকে সস্তাত পাব ভিডিঅ'লৈ আহিম, তলত কমেণ্ট কৰিব আৰু যদি চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই।